तो गाइस है सस्ता है हमारा ब्लॉग स्वागतम है मोर ब्लॉगলৈ আপোনালোকক মানে গাইস বহুত দিন হল বজাৰলৈ নোযোৱা আজি একদম সব ফালি ফিটি ওলাই গৈছো বজাৰলৈ যাম ভাবিলো মানে আজি ব্লগটো নবনাও নেকি সন্ধিয়া হৈ গল যেহেতু মোৰ মোবাইলটো মানে S20 কি কয় এটো S20 Ultra 45 যে মানে Samsung Ultra S25 যে জানাই তো মই অসমৰ সবচে ধনী মানুহ গাইস মানে মোৰ এই মাৰ্সিডিজটো বিয়া হল যে মানে মই বাইক মেকাৰ তাত দি থৈ আহিছিলো ঠিক কৰিবলৈ ঠিক কৰা না মই অলপ বজাৰৰ পৰা ঘূৰি আহোঁগৈ বোলো গাইস মানে বজাৰত সোমাওতে দেখা পালো যে गन्ने का जूस 20 रुपए का आइए हमारे गाड़ी की पास आइए गाइस मैंने बहुत दिन मत बजारत आइलो तो सेलिब्रिटी मानु अलग घुरी आछु कोनोबा जदि मोर फोटो शूट उठिब खोजे तो अलग ভাল লাগিব না ঘুরতে ঘুরতে মানে চকুত পৰি গল ফুচকাৰ দোকান ভাবিলো কি ফুচকাটো খাইলো নেকি অলপ সন্মুখৰ পৰা ঘুৰি আহোঁ গৈ বলো গাইস এই মানুহৰ ওচৰত যাওঁচোন যাওঁ মোৰ লগ ফটো শূট উঠে নেকি বহুত মানে মই সেলিব্ৰিটি মানুহ তো ই আল্লাহ বজাৰত তো এইবিলাক কাপোৰ আহি গল আমাৰ বজাৰটো মানে ইমানে ধুনিয়া মানে ধুনিয়া কি কয় দুখিয়া দুখিয়া বজাৰ মানে মই ব্লগ বনাই আছো মোৰ ব্লগ বনোৱা দেখি আমাৰ লগৰ এজন মানে ই মানে লাজ পাই আছে গম নাপাও যে কথাটো ক'ত মিষ্টি কৈছে মই লাজ পোৱা নাই ই লাজ পাই আছে গম পাইছে মোৰ মানে ইজ্জতটো পানীতে ডুবি গল মানে কি কম ভাবিছিলো বোলে সেলিব্ৰিটি মানুহ বুলি ফটো দুটা ল'ব চলা মোক দেখি হতে লাজ পাই দিলে যে কাহা মাৰো বে যাও গাঁৱে তো আহক গাইস আমি ফুচকা খাই লওঁ মানে মই ফুচকা খাই লওঁ আপোনালোকৰ তো অকাতে নাই খাবলৈ গপ 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 গাইস মানে আসল কথাটো হ'ল যে মই দুনিয়াৰ প্ৰথম ব্যক্তি যিয়ে ফুচকা খোৱা ভিডিঅ' আজি সোশ্যাল মিডিয়াত পোষ্ট কৰিম মই পাৱাৰফুল মানুহ মানে বহুত এই গাড়ী ষ্টাৰ্ট কৰ গन्ने का जूस पीना है चलो মানে এই হেৰি কি কয় কুহিয়া ৰস বেছি আছিল যে ইয়াতে ক'ত মৰি গল সন্মুখতে আছে বলক গাইস খাই লওঁ আপোনালোকক অলপ মানে জিভাত পানী আনি দিওঁ गन्ने का जूस बड़ा गिलास 20 रुपए का आइए इधर आइए हमारे गाड़ी की पास গাইস মানে আজি হেৰি কি খালো কুহিয়া ৰস খালো ফুচকা খালো বহুত কিবা খালো এতিয়া ঘৰলৈ যাওঁ মানে মই মানে বহুত ধনী মানুহ মানে মোৰ তাত এতিয়া আজি পইচা নাই কেইটামান বস্তু খাই পইচা শেষ হৈ গ'ল মানে ভাণ্ডিটো ঘৰত থৈ আহিলো যে তো গাইস আপোনালোকে মোক এদিন মাতিব আপোনালোকৰ ঘৰলৈ যাম অলপ ফুৰি আহিম মানে ধনী মানুহতো মই মানে চবৰ ঘৰত নাযাওঁ মোৰ অলপ মানে দাম আছে তো যাম বাৰু আপোনালোকৰ ঘৰত মই সেলিব্ৰিটি মানুহ যিহেতু ইনভাইট কৰিলে যাবই লাগে তো गाइस स्वागतम है हमारी इस ब्लॉग पर छोटी सी माने हमारी ब्लॉग पर तो गाइस बाय और क्या बोलूं